গাৰ গন্ধ হলছি হা ওজন গাছ ইটো এই সাবানকে সেটে আছে কুকুর মরা গন্ধ হলছি হা এটা আজি তলে কামকে কৰো দিয়া ও ভাইরাল কাম কৰিছে ৰবা ও গা দেউতা ৰাস্তাত কাম কৰিছে ও ভাইরাল ও দেউতা চেংৰি আপি দেউতা মাতিছে কোনোবা হৈ আছে কি যে গতি চেংৰাৰ বাবে ও ভাইরাল ও কি খবর দিছে বহুত দিনৰ পৰা দেখা পালো খবৰ ভাল দে ভাল খবর ভাই খবৰে ভাই মোৰ খবৰ ভাল দে আছো ভালে কৰে ভাই ও এটো পিছে এইটো মোৰে ছোৱালী মই আহিকে দেখা পাই একদম ৰাধিকা নাম ও নেকি আপনার ছোৱালী নেকি নমস্কাৰ দিয়ে মানে মোৰে বন্ধু এইটো দেউতাৰ মই বহুত পুৰাণ কালিৰ বন্ধু একেলগে পঢ়া আমি হা এনেকুৱা ধৰি ল'ব পাৰি পিছে খবৰ কেনে খবৰ ভগৱানে ৰাখি পিছে তাৰ পৰা ক'ত থাকা তই আজি আজিকালি মই বেলেগ বেলেগ জেগাত থাকো দেখাই কি কৈছা এই জাপান থাইলেণ্ড মালয়েছিয়া ক'ত লাগা পাবি মোক মালয়েছিয়া জাপানত ঘূৰি থাকা কি কৰবি আৰু উপায় নাই সেইটো কাৰণে দেখাই নাপাও তো কেতিয়াবা মাজে মাজে ফুৰুত কৰি দেখা পাও ফুৰুত কৰি দেখা নাপাও কি কথা কয় ৰাধিকা মানে গিলাচটো ল'বা এই মাজনী গিলাচটো লগে চেংৰি পিছে ভাইৰাল বহুত দিনৰ মূৰত লাগা পালো পিছে চেংৰাৰ বাবে নাই ইথগা আপ এটা কথা ক'ব মন গৈছিলে ভাইৰাল কি কথা হে এইগিলা ইনকে ক'ব নোৱাৰা এইগিলা কথা আপোনাৰ ছোৱালীটো মোৰ এটা চিনাকি মানুহ আছে যদি আপুনি মানে আৰু অকলে বয়া পাই নেকি আপুনি আৰু বয়া নাপাও আকৌ কি কথা আপুনি আকে বন্ধু মানুহ তোৰ কথাত আৰু কি বয়া পাম মই বয়া পাব নেকি ভাইৰাল বয়া নাপাও আকে বন্ধু আৰু কিনো বয়া পাম নাপাওঁ যদি কৱাৰ মই বন্ধু হিচাপে কৱাৰ না কি আপোনাৰ ছোৱালীটোৰ কাৰণে এটা মই ল'ৰা মানে মোৰ হাতত আছিল আৰু আপুনি যদি কিবা এটা মানে সেনেকুৱা আৰু বুজি পাইছে না আমাৰ মহিলাৰ কাৰণে এটা ল'ৰা আহিব ল'ৰা নহয় হেড মাষ্টাৰ তাকো কৰি ওপৰত মাষ্টাৰ চাকৰি কৰে ভাইৰাল মই ছোৱালী বিয়া দিম মই বিয়া দি পেলাম ছোৱালী কি কয় বিয়া দি পেলাম আপোনাৰ ছোৱালীৰ বয়স কিমান মান হৈছে ছোৱালীৰ বয়স বৰ্তমান 17 বছৰ 6 মাহ হৈ আছে 17 বছৰ 6 মাহ তই মেলি দিবা পাৰা নে দিবা পাৰা একো নাই আমি মনে মনে দি পেলাম না মনে গমে পাব নহয় ফাঁচি যাব লাগিব গম নাপায় 6 মাহে বাকী আছে 18 বছৰৰ তলত বিয়া দিবা নোৱাৰি কি কথা কয় ভাইৰালে দি পেলাম আকৌ মাষ্টৰ পাইছো যদি এনেকুৱা আৰু চান্স পাও না নাপাব মাষ্টৰ আহে না নাহে বা পিছক লাগি এনেকুৱা টাকা পইচা থকা মানুহ আহে না নাহে বা মই বিয়া দি পেলাম এই কেটা বিয়া দিম বিয়া দিম ফাইনেল কৰ কথা দিলাম মাষ্টৰক লৈ আহ আমি আৰু আমি গৰীব মানুহ আমাক বা পছন্দ কৰে না নকৰে বিয়া বা কৰিব আপুনি চিনি পায় ল'ৰাটোক মই কম নেকি ল'ৰাটোৰ কথা কেপচুল দিছিল কেপচুল আকালৈকে পঢ়িছিলো চিন আমি মই মানুহ কি গম পাব মোৰ লগৰে সেইকাৰণে তোমাক কৈছো চিনি পাব বুলি আপুনি কথাখিনি অলপ বয়স হ'ব তাৰ মোৰ সমান বয়স হলি আকৌ নহয় দিয়ক চাকৰি কৰে যাতে ছোৱালীটো সুখে থাকিব হেডমাষ্টাৰ মই যাবি যাই পেলাই ছাৰৰ লগত আলোচনা কৰি ছাৰক লৈ দিম হ'ব কথা নাই ছোৱালী বিয়া দিমেই একদম দিমেই আৰু বিয়া চেংৰাৰ হ'ব কথা নাই বিয়া মই এটা মাহৰ ভিতৰতে ফাইনেল কৰি পেলাম বিয়া দিয়ে পেলাম তেনেকুৱা দৰা আৰু পিছত ভৱিষ্যত পাও না নাপাও আকৌ গেৰাণ্টি নাই ছোৱালীটো অলপ সুখত থাকিব পাৰিব মোৰ যি হৈ গেল হল আৰু পিছে মই তেনে মাষ্টাৰৰ লগত কথা পাতিম আনবিয়ে কথা পাতি পেলাই আলোচনা কৰি মই এতিয়া আহো এই মাজনী ফটো এটা লৈ যা মাজনী ফটো এটা লৈ যা মাজনী মাজনী আয়া এই ফটো এটা মাৰিব এই ফটো এটা মাৰিব ভাল কৰি উঠাছো আপোনাৰ ছোৱালী না মোৰে ছোৱালী ৰাধিকা নামটো বহুত আগৰ বন্ধু আছিলো বহুত আগৰ ফটো লৰা তোমাৰ মই হ'ব ভাইৰালে কামটো কৰিব হ'ব কথা নাই মই কাম কৰিম কথা কালি লৈ আহিব হ'ব কথা নাই মই আজিয়ে যাম তেখেতৰ তাকে কথা পাতিম আমাৰ কথা অলপ ভাল কথা কব ভাল কথা কম আৰে ভাইৰাল তই মোৰ আগৰে বন্ধু তোৰ মই ভাল কথা নকয় কি বেয়া কথা কম মইনাৰ কথা ভাল কব মোৰ কথা ভাল কব ঠিক আছে ভাইৰাল তেনেহ'লে মই আজি আহো হেল্ল' কি কৰিছ তোমাক এটা কথা ক'ব লাগিছিল কালি লগ কৰিব আহিব পাৰিবা না ঠিক আছে লাগাল ধৰিম দা
আছো ৰবা কি মচিবে ভালো মই আপোনাক আহিয়ে লাগা পাইছো মই বহা তাৰমানে কামটো কৰিয়ে আছে অলপ চলপ এনে আৰু ঠিকে আছে বাহ। ধৰি থাকিব লাগে মাজে মাজে ধৰি থাকিব খাব লাগে নেকি তুমি অলপ এই নিজে খাই বেলাই হয় নেকি এ ছাৰ এটা কথা কৈছো আপোনাকে মই আচ্ছা কি কথা এ আপুনি মোক যে একদিন এটা কথা কৈছিল মনত আছে ছোৱালী যি বা কাৰে জাগাত থৈছে ছাৰে কাৰণ আপুনি কোৱা কথা না সেইকাৰণে জাগাত থৈছি ঠিকে আছে দে বাবু পিছে মই এটা ছোৱালী চালো আর জাগাত কি দিয়া নোহোৱা সেনিহান হল ছোৱালীটো ক'ৰ বাবু ছোৱালীটো আপোনাক চিনা পৰিচয় ভালকে যদি মই এতিয়া দিওঁ আপুনি ফুল মত কৰি বেছি ভালকে চিনি পাব দেচোন কওঁ বাবু কোনি ভাইৰাক দিছে ভাইৰাক আপোনাৰ লগত যে পঢ়িছিলে একেলগে সৰু কালিতে সেই ভাইয়া সেই ভাইৰাকৰ কথা কৈছো মই চিনি পায় আপুনি ভাইৰাকৰ ছোৱালী বাপৰে বাপ মোৰ কে চিনেমা ভাইরাল মোর আগৰ কি বন্ধু মই কৈছো দেখো আপোনাক আগতে আপুনি চিনি পাব মই কথা জানো আপোনাক ছোৱালীটোৰ কিবা ফটো চটো আছে নেকি হা আছে ছাৰে যে ছোৱালী হাম গাছি আছে মই আপোনাক দেখাবৰ কাৰণে ফটোটো লৈ আহিছো গম পাইছি দেচোন দে চাম মই দেখাও ৰ নামটো কি গম পাইছা না ছাৰ কি নাম ৰাধিকা এই এজনী ছোৱালীয়ে দেখিছে না আপোনাৰ লগত একদম দেখা পাইছে আপুনি বাহ বৰ ঠগুৱা দেখোন হা বুঢ়া লাগে মানে মোৰ লগত মিলব না বাবু মিলব ছাৰ এইটোৱে ফটো এজনীয়ে ছোৱালী বাহ কি ঠগুৱা দেখোন হা চুকা কিয় নহব ছাৰে মই তাৰমানে ছোৱালীটো দেখা মাকে মোৰ কিবা কিবা লাগি গৈছে গম পাইছা না নাই মানে মোৰ লগত মানে বঢ়িয়া মিলিব দা মিলব না ছাৰ ধুনীয়া ঠিক আছে বাৰু কেনেকৈ যাবা যাবা লাগছিল একদিন কোনদিনা যাব ছাৰ অহা শুক্ৰবাৰে যাম দিনটো ভাল শুক্ৰবাৰে এটা কাম কৰিব আপোনাক মই কৈ দিম কোনদিনা যাম শুক্ৰবাৰ কিবা কাম চাম থাকিব পাৰে মোৰ বা নাথাকিলে আপোনাৰ লগত মই কণ্টেক্ট কৰিম আপুনি মোৰ টকা গুচি যাব পাৰে সেইকাৰণে মোৰ ঘৰৰ পৰাই আমি দুটা গুচি যাম নাকি ঠিকে আছে হা ঠিক আছে মই আপোনাক কণ্টেক্ট কৰিম ফোন কৰিম নাকি 500 টাকা তুমি লোৱা 500 টাকা লৈ ছাৰ এই 500 টাকা ঠগাই দিয়ে ছাৰ 500 টাকা লৈ লোৱা হ'ব দে পেক মাৰি তাৰা কি খুচি কথা পিছে মই এতিয়া যাওঁ আপোনাক মই ফোন কৰিম হা বাৰু যোৱা তুমি মই ফোন কৰিলে আমি যাব লাগিব কিন্তু বাপৰে বাপ মোক কেলা যাবে মই ভাইৰ লগত কথা দিয়া হৈছিল মানে ঠিক আছে ঠিক আছে দে পিছে ছাৰ আহো মই দে যোৱা Hello? Apa tuh? Aisha lagi. Kapan deh? Ya mau bazar jam dulu kok sih. Buat kali di mana? Ya, Aisha. Bah. Gar gondol sih ya. ওজন গাছ কি এই সাবানো কে সেটে আছে Kukur mora gondol sih ya. কি কবা ছিল কোৱাচোন ফোনত কোন ডাঙৰ ডাঙৰকে কথা কৈছিলি Kita mau karena eজন headmaster আনিছে মোৰ তেওঁৰ লগত বিয়া এতে প্ৰাজি আছে তেপ্ৰা লৈ আনিছে তেৰি দিন বিয়া দিবা করছি মই টাকা পয়সা না কাৰণে বিয়া দিবা আছি তুমি দুয়া কো কাম বনে নকৰা তোমাৰ তাতে যে বিয়া দিব মোক আজিৰ পৰা পাহৰি যোৱা মোৰ আজি টাকা পয়সা না কাৰণে মই এৰি থৈ গুচি যাব মই স্প্ৰিঙক পাহৰি যাম মোৰ দেউতাৰ বাহিৰে কোনো নাই মই দেউতাৰ কথা মতে বিয়া হ'ব লাগিব ছাৰ কি ঘৰ ভাইৰালৰ বলক বহুত পৰিৱৰ্তন হৈছে ছাৰ ছাৰ আপোনাক যে কৈছিলো মই ভাইৰাল আছা বুঢ়াটোৰ আছে আপি হৈ আছে কি যে গতি ছাৰ মই আছো আপোনাৰ তাতে আপি বন্ধু দেখোন মোৰ এও কেপচুল লিখি যাও আছে দেখোন জলদি বেশি গেল আমি এবার তুমি মজা করছি না বেশি নি বাবা আর আপনাকে কিছু মকছি না স্যার আপনাকে কিছু মজা কিসে আর খবর আছে আকালগে পঢ়া সকালে পড়াত কি চাকৰি কৰে পাইছি আর নসিবত আছে আমি কাম কৰো আৰু তই আমেৰিকা জাপান থাইলেণ্ড মাৰি থাকা মারি যাকো মাঝে মারি যাকো এ ভাইরাল আপনি তো বক্স আপনি তো আমার স্যার আছে কথা বলতো স্যারে কিমান দূর করে বন্ধু ও ৰাধিকা এই চেয়াৰ এখন লবি
বন্ধু আলহী হৈছে আমাৰ তাকে দি গম পাইছা না বহুত দিনৰ মূৰত লাগ পালো বহুত দিনৰ মূৰত লাগ পালো মোৰো ভাল লাগিল বাৰু ভালে আছা ভালে আছো ভালে আছা বুঢ়া দৰা খবৰ খবৰ দিছে আপোনাৰ খবৰ ভাল না খবৰ আছো স্যার রাধিকে চেংৰাৰ বাবে নাই মানে আছা ভালে ঠিক হ'ব, আছে হ'ব। ঠিক আছে ঠিক আছে বইন 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 আপনি তো কথা মানে অলপ তুমি ভিতরে যোৱাছো আমি অলপ চাহৰ ব্যৱস্থা কৰা অলপ আমি অলপ কিবা কথা পাতিম নাকি স্যার এইটোৱে মোক চলি ৰাখি অ একটু আপনাকে কৈছো মই কথা পাতিম ৰ পিছে পেপৰা কি কথা পাতিম আপনি টেনশন লব নালাগে কথা পাতিম আছে না পুরো আধো কথাটো আপনি টেনশন লব নালাগে ও স্যার আপনি তো চিনি না লড়াটো আপনি কথা পাতিম একেলগে পঢ়া আৰু কি চিনি নাপাম যে স্যার হেডমাস্টার আপনার কৈছো না মই কথাটো যে এতিয়া আমাৰ বাকি বেলেগ কথা চিন্তা কৰি লাভ নাই আৰু কামটো যেটা কামটো কৰিব লাগিব নাকি একবাৰ কথা নাই তাৰ মানে বিয়া জন্ম মৃত্যু এটাই বস্তু বিয়া মানে বিয়া কৰালে কোনোবা শুনাব হলে নহয় শুনি থকা ঘৰ নাকি আমাৰ বিয়াখন কথা হৈছে কি অলপ কথাটো কি গম পাইছা না ছোৱালীয়ে মোৰ ৰাধিকাৰ মানে 6 মাহ বাকী আছে 18 বছৰ হোৱা নাই নহ'লে এতিয়া তাৰমানে আমি অসুবিধা হ'ব লা অসুবিধা নহয় অসুবিধা হ'ব ছাৰ অসুবিধা একো নহয় মই ছোৱালী বিয়া দিম দিলে বিয়া মই হেৰি লাগিব কিন্তু কথাটো হৈছে কি গাঁৱৰ মানুহ বেছি খবৰ দিব নোৱাৰে স্যার বেশি দিন করে লাভ নাই নাকি খল্লি মেয়াদ দিন তাতে আৰু বতাৰ পাতিও ভাল নাকি কামটো সোনকালে কৰি দিওঁ আৰু শুভ কাম নাকি ক'ত বেছি দিন লাগি ৰাখা নাকি হেৰাল আপোনালোকৰ চাওক হ'ব মানে হ'ব আমি কাম হ'ব পিছে স্যাৰ স্যাৰে অলপ লাজ কৰে না কথা নাই চলি যায় আকৌ বন্ধু মানুহ আমি সৰু যেতিয়া আমি সৰু আছিলো তেতিয়া মনত আছে না আমাৰ কথা পাহৰি গৈছা নাকি কথা পাহৰি গৈছা মেম। নাই নাই চলি যায় সময়ত দেউতাও উলিব লগা হয় চলি যায় একো কথা নাই বুজিছে না নাই চলি যায় এইগিলাখান চলি যায় দে চাহ খাওক চাহ বুঢ়া দৰা চেংৰি এতিয়া লাজ কৰিব এই দেবা হ'ব বাইদেউ বা চেংৰাৰ বাবে নাই ঠগা আপি এই নাস্তাটো খাওক নাস্তাটো খাওক আৰে বেছি দেৰি নকৰি নাকি কামটো কাম কৰিব লাগে আৰু কাম কৰিব লাগে